নমস্কাৰ, মই মৃদুলা। আপোনালোকৰ কাৰণে মই আজি অন্য এটি ভিডিঅ' আগবঢ়াইছোঁ। আবেলি সময়ত আমাৰ ভতিজাগৰাকী আহিছিলে, তাইৰ কাৰণে বোলে চাহকে বনাওঁ, দুইজনী খাওঁ বুলি ভাবিলোঁ। এয়া মই চাহ বনাবৰ কাৰণে যোগাৰ কৰিছোঁ। এয়া চাহ আকৌ গাখীৰ লৈ আহিছিলে, তাৰপৰা গাখীৰকণ চাহৰ মাজতে মই গৰম পানী মাজতে বহাই দিছোঁ। চাহৰ লগত দিবৰ কাৰণে মই এয়া আদা গুচাইছোঁ, আদা তাৰপৰা ইলাচি দুটামান এয়া মই খুন্দি লৈছোঁ চাহৰ লগত দিবৰ কাৰণে। ইয়াত ধুনীয়াকৈ খুন্দিলোঁ, ইলাচি আদাই খুন্দিলোঁ। ইয়াৰ লগতে তেজপাত দুখিলা চাহৰ লগত দি দিবলৈ ইয়াত তেজপাত ছিঙি দিছোঁ। ইয়াত দি দিছোঁ তেজপাত, আদা, ইলাচি। এয়া আকৌ মই হেৰি দিছোঁ, কমলা বাকলি শুকুৱাই থৈছিলোঁ, ইয়াত মিক্সিত মাৰি গুড়ি কৰি থৈছিলোঁ। কমলা এনেকৈ দি দিলে মানে অকণ খাবলৈ ভাল লাগে। কমলা বাকলি যদি চাহৰ লগত এইটোৱে দি দিয়া হয়, খাবলৈ ভাল লাগে। চাহপাত দি দিলোঁ, এয়া উতলিছে। এয়া চাহৰ লগত মই গাখীৰ গৰম কৰি থৈছিলোঁ, চাহৰ মাজতে ভৰাই দিছিলোঁ। মই আকৌ ঠাণ্ডা গাখীৰ চাহৰ লগত সিজাই দিলে বেয়া পাওঁ, সেইকাৰণে গাখীৰ গৰম কৰি দিছোঁ। গাখীৰ গৰম কৰিবলৈ মিহলাই দিছে। আকৌ আমাৰ আলহীয়ে আকৌ বিস্কুটৰ পেকেট এটা লৈ আহিছিলে মোৰ কাৰণে। ইয়াৰ দুজনীয়ে চাহকাপ খাওঁ বুলি বাকিলোঁ। এয়া বাকী কৰি দুজনীয়ে খাম আৰু। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব।